7 জুনৰ পিছত হ'ব এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাত মৃত্যু হ'ব এগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ। 12 দিন পূৰ্বে কৰা এক ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হ'ল। এগৰাকী জ্যোতিষীয়ে কৰিছিল ভয়ংকৰ বিমান দুৰ্ঘটনাৰ ভৱিষ্যতবাণী। আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। এই দুৰ্ঘটনাই উদং কৰিলে বহু লোকৰে ঘৰ পৰিয়াল। এই দুৰ্ঘটনাৰ ভয়াৱহতাৰ মাজতে চৰ্চালৈ আহিছে এগৰাকী জ্যোতিষী। ৰাজস্থানৰ জয়পুৰৰ গোপাল শাস্ত্ৰী ব্যাস নামৰ এই জ্যোতিষীগৰাকীয়ে 12 দিন পূৰ্বে কৰা এক ভৱিষ্যতবাণী চৰ্চাৰ কাৰণ হৈ পৰিছে। 12 দিন পূৰ্বে ফেচবুকত দিছিল জ্যোতিষীগৰাকীয়ে এক পোষ্ট, য'ত জ্যোতিষীগৰাকীয়ে উল্লেখ কৰিছিল যে 7 জুনৰ পিছত ভাৰতকে ধৰি বহু দেশত বিমান দুৰ্ঘটনা সংঘটিত হ'ব। কোনোবা এখন দেশত হ'ব এনে বহু ঘটনা। ভাৰত, আমেৰিকা, চীন, ফ্ৰান্স, ব্ৰিটেইনৰ বিখ্যাত ব্যক্তিসকলৰ বিমান দুৰ্ঘটনাত বা স্বাভাৱিকভাৱে মৃত্যু হোৱাৰ সম্ভাৱনা আছে। জ্যোতিষীগৰাকীয়ে এই ভৱিষ্যতবাণী এতিয়া যেন সঁচা প্ৰমাণিত হৈছে। উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়াৰ লণ্ডন অভিমুখী বিমানখন বৃহস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰৰ উৰণৰ কিছু মুহূৰ্তৰ পিছতে মেডিকেল কলেজ চৌহদত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত 2জন পাইলট আৰু 10গৰাকী ক্ৰু মেম্বাৰসহ 242 গৰাকী লোক আছিল। এই দুৰ্ঘটনাত কমেও 265 লোকৰ মৃত্যু হৈছে। গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও নিহতসকলৰ ভিতৰত আছে। এই বিমানখনৰ 11A চিটত বহি থকা এগৰাকী যাত্ৰী অলৌকিকভাৱে ৰক্ষা পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম।